পূজা আজি অনুষ্ঠিত হৈছে এটু সম্পদ আপনি কক দেহাল পূজা আমাৰ পূজা শব্দটো আমি যদিও লৈছো আসলতে আমি কাশীদম বুলি কওঁ আৰু এই পূজাটো আজি পৰা আমাৰ যেটো কেন্দ্ৰীয়ভাৱে পতা এটো গুৱাহাটী লকৰাৰ থিপিনি জলত হৈছিল আৰু হেতু আমি ভ্ৰাম্যমাণ হিচাপে আমি কামটো কৰি আইছো আমাৰ গোটেই অসমৰ ভিতৰত আমি কামৰূপতে এইটো কামটো আসলতে কৰা গৈছিল কাৰণ আপোনালোকে কাৰ্বি আংলঙলৈ গ'লে দেখিবলৈ পাব তাতে তেওঁলোকে ৰংকেৰটো কৰে ৰংকেৰ হ'ল তাৰমানে সীমা দেৱতা ৰংকেৰ সৰ্বমংগল গাঁৱৰ মংগলৰ কাৰণে যেটো পূজা কৰা হয় এইটো হ'ল ৰংকেৰ তেওঁলোকে পাতে 5 জনেৰে কিন্তু আমাৰ কাৰ্বিসকলৰ এটা বৈশিষ্ট্য আছিল যে আমি ভৈয়ামত থকা প্ৰবজনৰ গতিটোলৈ চালে আমি কাৰ্বি আংলঙৰ যেটো প্ৰবজনৰ গতি আৰু ডিমুৰা কাৰ্বিসকলৰ যেটো প্ৰবজনৰ গতি অলপ অকিয়া ডিমুৰ আমাৰ অধ্যয়নৰ পৰা গম পোৱা গৈছে যে ডিমুৰিয়াত অহা যিখিনি কাৰ্বি মানুহ যেটো শোণিতপুৰ তাৰপিছত গোলাঘাট জিলা তাৰপিছত ডিমাপুৰ হৈ যেটো ডিমুৰিয়ালৈ আহিল সেই জনগোষ্ঠীটোৱে আসলে দেহাল পূজাটো পাতে যেতিয়া তেওঁলোকে নানা ৰকমৰ ঘাট প্ৰতিঘাতৰ মাজেৰে ডিমাপুৰত যেটো সংঘৰ্ষ হৈছিল আৰু বহুতাত সংঘৰ্ষ হৈছিল ইফালে শোণিতপুৰত যেতিয়া ব্ৰহ্মপুত্ৰ পাৰ হ'বলগীয়া হৈছিল তাতো বহুত কাহিনী কৈছে বহুত দুখৰ জীৱন পাৰ কৰি যেতিয়া ডিমুৰিয়াত চিটা পিলে ডিমুৰিয়াত আপোনালোকে স্থান হিচাপে গম পাব এই মেঘালয় বৰ্ডাৰত থকা যেটো ইলমেকাৰ নামৰ পাহাৰ তাতে তেওঁলোকে চিটা পিলৈছিল আৰু চিটা পিলৈ অৱশেষত তেওঁলোকে ভাল থকা ঠাই বিচাৰি বৰ্তমান যিখন ধৰবাম এই ধৰবাম নামৰ ঠাইত তেওঁলোকে তাত থাকিবলৈ ল'লে আৰু তাতেই ৰাজধানী পতাৰ আগতে তেওঁলোকে আমাৰ অঞ্চলৰ যিবোৰ মানুহখিনি গোটেই সংগ্ৰামী জীৱন বুলি কৈছো কাৰ্বিসকলৰ জীৱনটো তাৰমানে আৰু এই সংগ্ৰামী জীৱনটো অৱসান ঘটাই ইয়াৰ পিছত আৰু যোৱা ঠাই নহব সেই হিচাপে ভাবি তেওঁলোকে ইয়াৰ ধৰবামত থাকিবলৈ ল'লে আৰু ধৰবাম এটা সময়ত তাৰমানে গোটেই অঞ্চলটোৰ আমাৰ কাৰ্বিসকলৰ কাৰণে সৌভাগ্য আছিল যে সেই সময়ত আৰিমত্ত বংশৰ শেষৰজন বংশধৰ মৃগাংক তেওঁ নিসন্তান আছিল নিসন্তান হোৱাৰ পিছত ডিমুৰিয়াত তাৰমানে অৰাজকতাই দেখা দিছিল আৰু ডিমুৰিয়াত অৰাজকতাই দেখা দিয়াৰ পিছত তেতিয়া এই কাৰ্বিসকলে এই শাসনৰ বাক জৰীডাল ধৰিবৰ কাৰণে সক্ষম হৈছিল আপোনালোকৰ হয়তো ধাৰণা হ'ব পাৰে ডিমুৰিয়া নামটো কেনেকৈ হ'ল আৰু এই ডিমুৰিয়া নামটো সম্পৰ্কে বহু কিংবদন্তি আছে আসলতে মানুহজনৰ নামেই আছিল আসলতে ডুমৰু ৰাহাং আছিল আৰু ডুমৰু ৰাহাঙৰ আগৰ তেওঁ প্ৰথমজন ৰজা নাছিল তাৰমানে আপোনালোকে নটাপ এলেঙা হৈ তাৰমানে বমানী হৈ দুৱনি হৈ তাৰমানে ইটিলাৰ পৰা গৈ দিয়াঙত প্ৰথমজন ৰজা তাতে এখন ৰাজ্য মৃগাংকৰ মৃত্যুৰ পিছত এখন ৰাজ্য স্থাপন কৰিছিল সেইখন কিন্তু কাৰো অনুমতি লৈ কৰা হোৱা নাছিল তেওঁ নিজাববীয়াকৈ কৰিছিল আৰু সেইটো বছৰতে তেওঁৰ যেটো শাসনভাৰ কাৰ্বি মানুহে সন্তুষ্ট নহয় তেওঁ উফৰাই ডুমৰু ৰাহাঙে এই ধৰবামত ৰাজধানীখন পাতিলে আৰু ৰাজধানী পতাৰ পিছত তেওঁলোকে দেখিলে যে সঁচাকে এখন গাঁও বাছি থাকিব লাগিলে এখন ভাল ৰাজ্য এখন স্থাপন হ'ব লাগিলে আমি মাৰি মাৰোকৰ পৰা ৰক্ষা পোৱাৰ কাৰণে কিবা এটা দেৱতাকে পূজা অৰ্চনা কৰিব লাগিব গতিকে তেওঁলোকে অৱশেষত নিৰ্বাচন কৰি ল'লে যে ইয়াতে আমি সহজতে সন্তুষ্ট হোৱা দেহাল মানে জীৱা হাল মানে জিকা যিজন দেৱতাই সহজতে সন্তুষ্ট হয়
সহজতে ক'ব পাৰে, সহজতে দিব পাৰে, সেইজন দেৱতা হ'ল তাৰমানে শিৱ দেৱতা। আমি কাৰ্বি ভাগত আপোনালোকে হয়তো পাব অসমীয়াত, কাৰণ আমাৰ যিটো কাৰ্বি ভাষাটো আচলতে আমাৰ সংস্কৃত মূলীয় নহয়, আমাৰ হ'ল তিব্বত বৰ্মী মূলীয়। তিব্বত বৰ্মী মূলীয় মানে দে মানে জিভা, হাল মানে জিঘা, কিন্তু সেইটোকে অৱশেষত যেতিয়া সংস্কৃত মূলীয়ৰ পৰা সৃষ্টি হোৱা অসমীয়া ভাষাৰ প্ৰভাৱত পৰি এইটো দেওশাল কৰা গৈছে। আচলতে দেওশালটো আমাৰ কাৰ্বি শব্দ নহয়, তাৰমানে এইটো অসমীয়াৰ প্ৰতি এটা সংস্কৃত মূলীয় শব্দ দেওশাল। গতিকে আমি দেওশালটো নাকচ কৰি আমি যিহেতু তিব্বত বৰ্মীয় মূলৰ ভাষিক মানুহ, গতিকে অৱশেষত আমি দেহালটো লৈছোঁ। আৰু দেহাল তেওঁলোকে প্ৰথমখন আমাৰ যিটো দেহাল পূজা আপোনালোকে গ'লে গম পাব, খেতিৰ কামাখ্যা থানৰ ওচৰেদি তালনি নামৰ এখন গাঁও আছে, সেই তালনি গাঁৱত প্ৰথমখন তাৰমানে এই প্ৰথমখন দেহাল পূজা স্থাপন কৰা বুলি আমাৰ তথ্যই কয়। আৰু তাৰ পৰা ক্ৰমে ক্ৰমে সেই বিশালতা লাভ কৰি প্ৰথমখন 9খন কাৰ্বি গাঁৱলৈ বিস্তাৰিত হয়, 9খন গাঁৱৰ পৰা গৈ গৈ 30খন গাঁৱলৈ বিস্তাৰিত হয়। এতিয়া তাৰমানে গোটেই আমি কামৰূপতে অকল 146খন মান কাৰ্বি গাঁও আছে। 146খন মানত 46খন মান গাঁৱত অৱশ্যে দেহাল নাই, কিন্তু 100খন গাঁৱত এতিয়াও তাৰমানে দেহাল পূজাটো চলি আছে। অসমকে দেহাল কাৰ্যক্ৰম আচলতে কি আৰু কিহৰ কাৰণে কৰা হয়? ৰাজধানীৰ পৰা যিহেতু শাসন থলক কৰা হৈছে তাৰমানে, গতিকে সৰ্বমংগলৰ কাৰণে শাসন ভাল হওক, মানুহখিনি খেতি বাতি কৰিব, খেতি বাতি ভাল হওক, গৰু গাই আছে গৰু গাই ভাল হওক, মানুহে অহা যোৱা কৰাখিনি ভাল হওক, সভা সমিতিবোৰ কথা বতৰা কৰোঁতে ৰজাই শাসন কৰোঁতে কাৰোবাৰ হয়তো শাসন কৰিবলৈ সেই কথা বতৰা ভাল হওক, এনেধৰণৰ সৰ্বমংগলৰ কাৰণে কেতিয়া কৰা হয় এই পূজাটো সৰ্বমংগলৰ কাৰণে এইটো পূজাটো কৰা গৈছিল। আৰু তেওঁলোকে নিৰ্বাচন কৰি ল'লে যে কাৰ্বিসকলৰ প্ৰথম খেতি আমাৰ প্ৰথম মাহ আমাৰ গ্ৰেগৰিয়ান পদ্ধতিৰ মতে হয়। গ্ৰেগৰিয়ান পদ্ধতিৰ প্ৰথম মাহটো হ'ল আমাৰ তাৰমানে ঠাংঠাংটো আমাৰ ঠাংঠাং আছে। গ্ৰেগৰিয়ান পদ্ধতিৰ মতে আছে ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা কাউণ্ট হ'ব লাগে, কিন্তু আমি সিদ্ধান্ত কৰিছোঁ যে 15 তাৰিখৰ পৰাতো কাউণ্ট নহয়, গতিকে আমাৰ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা তাৰমানে এই পূজাত মাহটো গণনা হৈছে। আৰু সেই মাহতে তেওঁলোকে কাৰ্বিসকলে খেতি বাতি কৰাৰ কাৰণে প্ৰথমটো খেতি আমাৰ হেৰি ঝুম খেতি আমাৰ কাৰ্বি ভাষাৰ বুলি কয়। আৰু সেই মাটি খেতি কৰাৰ কাৰণে হাবি কাটি গোটেইখিনি চাফা কৰা গৈছিল। আৰু চাফা কৰাৰ পিছত তাৰপিছত দেহাল পূজাটো হ'ব, দেহাল পূজাৰ পিছত আৰু সেইটো আমাৰ খেতি ছটিয়াই কাম সেই তাৰমানে শালি খেতি বা ৰোৱা পদ্ধতিটো পিছত অহা এইবোৰ গোটেই অসমতে আপোনালোকে চালে গম পাব। আমাৰ কাৰ্বি মানুহে প্ৰথম খেতি শালি খেতি কৰাটো পিছত আহিছে। তাৰমানে গোটেই কাৰ্বি কালচাৰটো আমি চালে গম পাওঁ যে গোটেইখিনি হেৰিৰ ওপৰতে হয়, তাৰমানে আমাৰ ঝুম খেতিৰ ওপৰতে হয় পাহাৰত। কাৰণ সেই খেতি কৰিলে কি লাভ হয়, তাতে আমাৰ ধান হ'ব, আলু হ'ব, কচু হ'ব, কপা হ'ব, তিয়হ হ'ব, বাঙি হ'ব, ধানৰ উপৰি কণী ধান হ'ব। গতিকে আমাৰ তাৰমানে পাহাৰ এডোখৰ আমাৰ 10-12 বিঘা পালে তাৰমানে এটা পৰিয়াল বঢ়িয়াকৈ বছৰটোৰ কাৰণে চলি যায়। সেই উদ্দেশ্যে পূজাটো সেইধৰণৰ সৰ্বমংগল সকলোৰে হওক। আৰু সেইটো ফাগুন মাহৰ অৱশেষত আমাৰ তাৰমানে ফাগুন মাহত কৰোঁ, কিন্তু আমাৰ তাৰিখটো ফিক্স নাছিল। তাৰমানে আমি কিন্তু মঙলবাৰটো আমাৰ লাগে, সোমবাৰে আমাৰ অধিবাস। এনেধৰণে আজিৰ পৰা 34 বছৰ আগতে তাৰমানে তাৰিখ এটা সিদ্ধান্ত কৰিলে যে আমি ফাগুন মাহৰ প্ৰথম মঙলবাৰত আমি পালিম। নমস্কাৰ। 34তম কেন্দ্ৰীয় দেহাল কাৰ্যক্ৰম উৎসৱ উদযাপনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে মই এইটোৱে মোৰ আহ্বান আৰু অনুৰোধ। 34তম কেন্দ্ৰীয় দেহাল কাৰ্যক্ৰম উৎসৱটি আমাৰ 3দিনীয়া কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াৰে প্ৰথম দিনা আমাৰ ইতিমধ্যে যিবিলাক কাৰ্যসূচী হৈ গৈছে সুকলমে হৈ গৈছে, মানুহৰ উপস্থিতি যথেষ্ট দেখা গৈছে। আৰু আমি ইয়াত যিটো সম্প্ৰীতিৰ মহা আয়োজন বুলি মই ধৰি লৈছোঁ, ইয়াত কলা সংস্কৃতি নৃত্য গীত অকল কাৰ্বি বুলি নহয়, কাৰ্বি প্ৰাধান্য ৰাখি অন্যান্য জাতি জনগোষ্ঠীৰ নৃত্য গীত আমাৰ মঞ্চত উপলব্ধ থাকিব আৰু ৰাইজে উপভোগ কৰিবলৈ পাই নিশ্চয় সুখী হ'ব। আৰু আমাৰ ইয়াত জনজাতীয় খাদ্য, বস্ত্ৰ আৰু অন্যান্য আমাৰ জনজাতীয় মানে সোণা গহনাৰ দোকান, মানে বাণিজ্য মেলা আছে, আনন্দ বজাৰ আছে। আৰু আমি প্ৰতিটো দিনত মানে 10,000 লোকক ভোজন দিয়াৰ আমাৰ প্ৰস্তুতিৰে আমি সাজু হৈছোঁ। সেয়েহে মই
সদৌতি ডিমুৰিয়াবাসী ৰাইজক আমাৰ এই উৎসৱলৈ মানে উপভোগৰ অংশীদাৰী হৈ আমাক যাতে উৎসাহিত কৰে তাৰ বাবে মই আয়োজক অভ্যৰ্থনা সমিতিৰ তৰফৰ হৈ আহ্বান জনাইছোঁ আৰু আমাৰ প্ৰতিটো নিশাই থাকিব মানে আমাৰ স্থানীয় শিল্পীৰ মানে পৰিচিত স্থানীয় শিল্পীৰ মানে গান পৰিৱেশন থাকিব আৰু লগতে মানে নিমন্ত্ৰিত অতিথি থাকিব নিশ্চয় ৰাইজে উপভোগ কৰি ভাল পাব আৰু ইয়াৰ মাজেদি আমি এইটোৱে দেখুৱাব খুজিছোঁ এই অভ্যৰ্থনা সমিতিৰ আজিৰ প্ৰথম দিন এই প্ৰথম দিনৰ আজি সুকলমে অতিক্ৰম কৰি আহি আমি প্ৰায় এতিয়া প্ৰায় আবেলি 2:30 বাজিছে সুকলমে অতিক্ৰম কৰিছোঁ মানুহৰ উপস্থিতি মানে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আহক আৰু সদৌতি ডিমুৰিয়াবাসী বা কাৰ্বি ৰাইজক নিশ্চয় এই উৎসৱটি উপভোগ কৰিবলৈ আহি নিশ্চয় সন্তুষ্টি হওক আৰু ইয়াৰ যথা প্ৰস্তুতি আমি হাতত লৈছোঁ।